আপোনালোকক স্বাগতম জনাইছোঁ মই গুৱাহাটীলৈ অহা মেইন কাৰণটো হ'ল এয়াৰপৰ্টলৈ যাম আজি দাদা বেংগলোৰৰ পৰা আহি আছে দাদাক আনিবলৈ যাম দেউতা গ'লে মই গৈ আছোঁ এতিয়া আগলৈকে চাই যাব ভিডিঅ'টো কেনেকুৱা হয় জনাব গাড়ীত উঠিলোঁ ভিডিঅ'টো আৰম্ভ কৰিবলৈ বাছৰ পৰা নামিলোঁ এতিয়া মেজিকত গৈ আছোঁ এয়াৰপৰ্টৰ ওচৰলৈকে মেজিকৰ পৰা নামি এতিয়া টমটমত উঠিলোঁ গৈছোঁ ইয়াৰ পৰা এয়াৰপৰ্টলৈ 10 টকা লয় টমটমত বেছি দূৰ নহয় এয়া এয়াৰপৰ্টৰ সন্মুখ পালোহি আৰু বেছি দূৰ নাই গৈ আছোঁ বিষাইছে নেকি বেছিকৈ এইফালে দিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট গুৱাহাটী এই তাত বহা জেগা আছে নহয় সেই তাত বহা জেগা আছে নহয়
লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত মই আৰু দেউতাই এতিয়া বহি আছোঁ। আন্ধাৰ, একো দেখি নাপাওঁ। ইমান মানুহ ওলাইছে বাপা। ইম্ফল ফলকখনৰ একেবাৰে তলত ওলাইছে বেংগালুৰু ফ্লাইটৰ 6:15 আছিলে, কিন্তু এতিয়া 6:25 পালেহি। দাদা প্ৰথম ফ্লাইটত আহিব, তো ইমান এক্সাইটেড হৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। সেয়া দাদা আহি আছে নীলা চাৰ্ট পিন্ধি। এয়া মই আগবাঢ়ি গৈছোঁ। দাদাক এয়াৰপৰ্টৰ পৰা আনি এতিয়া টেক্সিত উঠিলোঁ। টেক্সিত উঠি এতিয়া ৰুমলৈ গৈ আছোঁ। দাদাক লৈ এতিয়া ৰুমলৈ আহিলোঁ। আহোঁতে অলপ দেৰিও হ'ল, ৰাতি হৈ আছে এতিয়া। ৰুমলৈ আহি পালোঁহি। আহি পাই এতিয়া মই আছোঁ, দাদাহঁতে বাহিৰতে আহি আছে। ভিডিঅ'টোনো কিনো ক'ম আৰু, ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু এটা কথা, আপোনালোকে যদি এয়াৰপৰ্টলৈ যায় তেতিয়া বাহিৰতে বস্তুবোৰ কিনি ল'ব। তাত বস্তুবোৰ ইমান দাম। মই একাপ কফি মানে দেউতাই মই লৈছিলোঁ, একাপ কফিত 70 টকা লৈছে, আৰু এটা ভেজ পেটিছত 40 টকা। মানে কৈছোঁ না, বহুত দাম। আপোনালোকে কাৰণে ইয়াৰ পৰা যাওঁতে চব কিনি লৈ যাব লাগে। বা এয়াৰপৰ্টৰ বাহিৰৰ দোকানবোৰত কিনিব লাগে, ভিতৰৰ দোকানবোৰত বহুত দাম বস্তু। কিনো ক'ম আৰু, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আৰু অন্য এটা নতুন ভিডিঅ' লৈ আহি আছোঁ। আৰু মোৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জানিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ হ'ব আৰু, বাই বাই, ধন্যবাদ।